Hey guys, welcome back to my YouTube channel ST নলবাৰী মানে সংঘৰ্ষ চলি আছে চবফালে আমাৰ মানে গাঁৱৰ আহত মানে সংঘৰ্ষ চলি আছে তো বলকচোন তাতে কি মানে গ্ৰন্থমেলা বুলি আহিছে তো চাওঁ বলক আমি এতিয়া সংঘৰ্ষ চাবা যাওঁ তো চাওঁ আৰু মই এতিয়া যাই আছোঁ এইটো ৰাস্তা দি মানে এইটো আমাৰ গাঁৱৰ ৰাস্তা এতিয়া মানে বনি আছে মানে পুৰা পাকা কৰি দিব এতিয়া মানে চেন কেবল ফেলছি মানে এৰ ওপৰতে পাকা কৰিব পাৰিব তো এতিয়া এই ৰাস্তাৰ কাম চলি আছে এলাৰ মানুহ তো এনেকৈ মই যাই আছোঁ এৰ ওপৰত দি মানে চেন কেবলৰ ওপৰত দি মানে চাই থাকক মানে অদি যাই আছোঁ মই শংকৰ উৎসৱ মানে শংকৰ উৎসৱ চাবলৈ তো চাওক এইটো ৰাস্তা পুৰা বনাই আছে পুৰা ফাই মানে ৰাস্তা হৈ যাব এইবাৰ উদাই যাব দকে যায় এইটো আমাৰ গাঁৱৰ মন্দিৰটো সৌ চাইডে এইটো আমাৰ গাঁৱৰ মন্দিৰটো আৰু ইফালে চাঙি লৈ মানুহ আহি আছে আৰু আগত দিখিনি ৰাস্তাৰ কাম তো চাওক আৰু মোৰ সন্মুখত এইটো নলবাৰী জিলা শংকৰ কলা কৃষ্টি সংঘ মানে এইটো আমাৰ গাঁৱৰ কাষৰে মানে সেই নামঘৰ তো এতিয়া মানে ভিতৰত সোমাই যাওঁ প্ৰথমে যাই কি আমি গ্ৰন্থমেলা তাৰপিছত পূৰা কিতাপ যি কিতাপ লাগে আপোনাক চব কিতাপ চব কিতাপ আছে যিহৰ কিতাপ লাগে চব কিতাপ আপোনাৰ কিতাপ পঢ়িব ইচ্ছা আছে এটা আহি যাওক গ্ৰন্থমেলাক তাৰপিছত চাবলৈ আৰু শংকৰ উৎসৱো চাওক এতিয়া ভিতৰত সোমাই গ'লোঁ চব কিতাপ পূৰা কিতাপ দাম লাগিছে দিছে কিতাপৰ পৰা আমি মঞ্চত দেখি আহিলোঁ এখন মঞ্চ পূৰা ডাঙৰ মঞ্চ এতিয়া চলিছে কানিমুনি প্ৰতিযোগিতা আৰু সেইফালে মঞ্চত ভাষণ দি আছে তো এতিয়া মঞ্চখন চাওক মই জুম কৰি দিছোঁ এইটো মঞ্চত মানুহ উঠি আছে 5জন মানে কৈ আছে ভাষণ দি আছে তো ধুনীয়াৰ মানুহ হৈছে এতিয়া মানে আৰু দেৰিকৈ নাম প্ৰতিযোগিতাও আছে না শিকালৈকে লেখা আছে 575 সংখ্যক মানে 575 হ'ল এই জন্মত মানে শংকৰ উৎসৱৰ এইফালে কানিমুনি প্ৰতিযোগিতা চলি আছে চব খেলা ধূলা চলি আছে তো এইফালে মানুহ বহি আছে পূৰা নাম গাব আৰু এখন মঞ্চ আগত দেখিন তো চাওক বাপ্পাৰে আৰু মানুহ ষ্টক পূৰা আৰু মালে মানুহ আহিছে আৰু এইফালে প্ৰতিযোগিতা খেলি আছে এই চাবি এপাক কট মাৰিবি তাত এইবাৰ ধুনীয়াৰ মানুহ মানে আৰু নাম প্ৰতিযোগিতা হ'বই মানুহ পূৰা সাজি আছে নাম গাবা তো আধ্যাত্মিক কোনো পুৰুষে বা আই মাতৃয়ে এই ধ্যানত ৰচনা কৰে এইটো কীৰ্তনৰ পৰা ভাগৱতৰ পৰা বা নামঘোষাৰ পৰা মানে ডিৰেক্টলি উদ্ধৃতি দি গোৱাৰ বস্তু নহয় এইটো এটা একেবাৰে কি পাম আমি শেষত আমাক আপোনালোকে কি দিব বিচাৰিছে এইটোহে আৰু এতিয়া ধ্যানৰ প্ৰতিযোগিতা মানে আৰম্ভ হ'লে মানুহ আহিছে পূৰা মানে এতিয়া মঞ্চত আৰু মঞ্চত উঠিলাক এই নামটো গাই আছে কি নাম গাইছে আপোনালোকে শুনক প্ৰতিযোগী দলৰে অংশগ্ৰহণ কৰাৰ বাবে পৰিচালনা কমিটিয়ে আহ্বান জনাইছে ঘোষণাতে আকৌ এবাৰ কৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575তম জন্ম জয়ন্তী উপলক্ষে
আৰু এনেকৈ শিকিলোঁ। মানে পুৰা আপোনালোকক মই দিহানাম দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে কি কৰিব লাগে নিশ্চয় কৰি দিব আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই কৰি দিব নাপাহৰিব অসম। তো শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে এইটো ভিডিঅ' বনালোঁ তো বাই বাই তো জয় অসম।